আপুনি ঠিকেই কৰিছে আমি আপোনালোকে দেখিছে যে শুক্লাই চেৰফাং দৰংগাজুলি গড়েশ্বৰ বাগানপাৰা দৰংগাজুলি সকলো অঞ্চলতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ প্ৰতি আকৃষ্ট হয় আৰু দলটোৰ প্ৰতি আকৃষ্ট হয় বিভিন্ন স্তৰৰ ব্যক্তি বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত থকা ব্যক্তি ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান কৰিছে ৰাইজৰ ওচৰত বিকল্প নাই যিসকল ব্যক্তিৰ ৰাজনীতিৰ প্ৰতি ৰুচি আছে তেনেকুৱা ব্যক্তিৰ গত্যন্তৰ নাই তেখেতসকলে ভাবিছে যে আমাৰ উৎকৃষ্ট মাধ্যমটো হৈছে ভাৰতীয় জনতা পাৰ্টি যাৰ মাধ্যমেৰে আমি জনতাৰ যি সেৱা কৰা আমাৰ সংকল্প ৰাইজৰ সংকল্প বা এই নেতাসকলৰ সংকল্প সেই সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ মাধ্যমেৰেহে যে সম্পূৰ্ণ হ'ব সেইটো কথা তেখেতসকলে গম পাইছে আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিত বিজেপিত যোগদান কৰিছে বিশেষভাৱে বড়ো জনগোষ্ঠীৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে আজি এই যোগদান সভাত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বেছি সংখ্যক ব্যক্তি BPFৰ লগত জড়িত ব্যক্তি দুই এজন UPPLৰ লগত জড়িত ব্যক্তিও আছে তেখেতসকলে নিশ্চিতভাৱে তেখেতসকলৰ যি নেকি যোগদান আমাৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি অধিক বৃদ্ধি কৰিব এই ব্যক্তিসকলে যোৱাটো সময়ত BPFৰ হৈ কাম কৰি যিটো BPFৰ কাঠামো ভেটি বুনিয়াদ তেখেতসকলে শক্তিশালী কৰি ৰাখিছিল গতিকে আজি BPFৰ মানে ভেটি ধৰা মানুহ নোহোৱা হৈ গৈছে অকল দৰংগাজুলি পৰিষদীয় সমষ্টিতে নহয় তামুলপুৰ জিলাৰ 6টা পৰিষদীয় সমষ্টিত BPFৰ যিটো নেকি ভেটি ধৰা খুঁটি ধৰা মানুহ নোহোৱা হৈ গৈছে মাটিৰ তল মানে ভৰি তলৰ মাটি খহি গৈছে গতিকে আপোনালোকে ইলেকশ্যনৰ নিৰ্বাচনৰ ফলাফলত দেখিব তেখেতসকল প্ৰায় অস্তিত্বহীন হৈ যাব আজি আমি 17জন জইনিং কৰিছোঁ আৰু তো অকল মোৰ আণ্ডাৰত আৰু তো মহিলা হিচাপে বহুত আছে বেলেগ আণ্ডাৰত আহিছে আজি আপোনালোকেও দেখিছে আজি দলে বোলে অকল বগাজুলি নহয় আমাৰ কুমাৰঘাটা অঞ্চলত যিমান বড়ো নহয় অন্য জনগোষ্ঠীৰ মাজত যিমান যি আছে আজিতো বহুত যোগদান কৰিছে আৰু হয় আজি আপোনালোকে সকলোৱে গম পাইছে দেখি আছে ইলেকশ্যনটো আহি আছে আৰু বেছি সময় নাই তো সকলোৱে প্ৰাৰ্থী নিজা হিচাপে মানে ষ্ট্ৰং কৰি আছে সেইবুলি আমি চাই চিন্তি কৰি কোনটো দলত থাকিলে ভাল হ'ব এইবিলাক চাই চিন্তি আজি বিজেপি দৰংগাজুলি ব্লক কিৰণ নাৰ্জাৰী MCLA আণ্ডাৰত আমি জইনিং কৰিছোঁ আৰু কাৰণ এইটোৱে এটা উদ্দেশ্য যিখিনি বৰ্তমান চেণ্ট্ৰেলটো বিজেপি চৰকাৰ চলি আছে ষ্টেটতো বিজেপি চৰকাৰ চলি আছে আৰু ক'ব গ'লে আমাৰ BTRতো এলায়েন্স চৰকাৰ বিজেপি প্লাছ মানে UP চৰকাৰ আছে আমি দেখা পাইছে যিখিনি আদৰ্শ কাম কৰা ষ্টাইল যিখিনি মানে সমাজৰ কাৰণে যি কাম কৰি আছে এইবিলাক ভাল লাগিছে এইকাৰণে আজিৰ তাৰিখত সকলোৱে মানে ৰাইজে দলে বলে আহি বিজেপিত যোগদান কৰি আছে হা मोनसे गोजोनथाव रादाब क'क्राझार सहरनि साई मन्दिरनि साखाथियाव R&B र'ड वार्ड नम्बर 6 आव थानाय ब्रह्मानन्द ITI क'क्राझारआ नोंथांमोननि थाखाय लानानै फैदों मोनसे सनानि खाबु आथिखालनि बादायलु मुगायाव नोंथांखौ साख्रिनि थाखाय साखाफारा खालामनो ब्रह्मानन्द ITI क'क्राझारआ गासै मोनबा भकेशनेल कर्स लानानै फैदों आरो बे मोनबा भकेशनेल कर्सफोरा जादों इलेक्ट्रिशियन कर्स 2 years कर्स स्टेनोग्राफी 1 year कर्स COPA कम्पिउटार ऑपरेटिंग एन्ड प्रोग्रामिंग एसिस्टेंट 1 year कर्स Beauty and Wellness 1 year course, Sewing Technology 1 year course. Beauty and Wellness आरो Sewing Technology आव नोंथाङा बेसेनाङै मुं थिसननो हागोन। ब्रह्मानन्द ITI क'क्राझाराव highly qualified faculties दं आरो 100% job assistant। बेजों लोगोसेनो बेयाव flexible class timingनि खाबुबो दङ। बेयाव CIPET, टुल गुवाहाटी बायदि नेशनेल इनस्टिट्युटफोराव एजुकेशनेल टुरनि थाखाय लानानै थाङो आरो रेलवे वर्कशप बङाइगाव APDCL बायदिफोराव इन्टार्नशिपनि थाखाय दैथायहरनाय जायो आबुङै मिथिनो थाखाय ब्रह्मानन्द ITI क'क्राझाराव थांनानै एबा 9101325849 एबा 8638683243 मबाइल नम्बराव कल खालामनानै सोलाद लानो हागोन।